তো গাইস গাহৰি টেষ্ট কৰিছোঁ একদম মজা লাগছে হয় মজা আৰু ভালে খাব আপোনালোক স্বাগতম জনালোতো আজি হৈছে 2025 বৰ্ষৰ আজিতো লাষ্টৰ দিন আজি 31 ডিচেম্বৰ আজি একদম ধামাকা খানা ঘৰে ঘৰে তো বলকচোন আমি চাই আহোঁ তো গাইছ আজি একদম ঘৰে ঘৰে চবৰে মাছ মাংস ঘৰতে ৰাখোঁ আৰু বাকী ৰাখে কি ৰাখোঁ আৰু আমি এইফালে একদম মাখিবাৰ বজাৰতে এনে নৰ্মেল হিচাপে এটা ভিডিঅ' বনাইছিলোঁ তো মাখিবাৰ বজাৰ সিমান মানুহ নাই আইটেম কি গাহৰি ব্ৰইলাৰ পাঠা আৰু পুৰা দাবেৰি বানা দিপুৰাটো অঁ শিৱাংগ কি হৈছে আজি গাহৰি আছে মাখিবাৰ একদম মাংস নিব লাগিছে ইমান ভিৰ মানে দোকানবিলাকত চাওকচোন বিৰাট ভিৰ একদম মজাকৈ তো একদম যাইছোঁ ঘৰত আজি মানে কেনে খানা আছোঁ তো একদম মজা লগা খানা আজি মজা একদম খানা আজি লাষ্ট বুলি একদম মজা খানা খাই দিম মানে গাইছ বাজাৰৰ আহিলোঁ অলপ দেৰি হ'ল লওকচোন দেখাব ধৰিলোঁ তেতিয়া আছে গাহৰি আছে গাইছ গুণগুণ আছে গুণগুণ তো ইয়াত আছে গাহৰি তো গাহৰি আৰু পাঠাৰ মাংস এতিয়া আমাৰ আজি তো চাব পাৰি গাহৰি একদম ৰাঙা আহিছে একদম মজা লাগিব খাই টাউন এতিয়া জুই পাইছে একদম ঠাণ্ডা 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 হা হা গাইছ একদম ঠাণ্ডাৰ দিনত একদম জুই পোৱাটো একদম জৰুৰী একদম মজা লাগিব ঠাণ্ডাৰ দিনত ইভাগে আছে জুই পই ইভাগে আছে গাহৰি ৰান্ধি মই তো মানে আধা গৰু চনাইছে সদ্য কলাখন তো এতিয়া গাহৰি আনিব লাগে ইয়াতে হা হা গাইছ কাৰ কাৰ ঘৰত আজি গাহৰি কি আছে ক'বচোন মোক কমেণ্ট কৰি একদম তো ইয়াতে গাইছ পাঠাৰ মাংস নেকি নাজানো পাঠাৰ মাংস লাল ভাত লৈ যাম মজা লাগিব আজি গান চান বেছি বাজা নাই কাৰণ দুখ না জুবিন দা নাই কেলে কিনো গান বজাম আৰু গাইছ সেইকাৰণে বাজাই নাই মানে আধাৰুৱাকৈ আৰু খানাটো খাই দিলোঁ আৰু কিবা কাইলৈ দুখ দুখকৈ হ'লেও তো গাইছ গাহৰি টেষ্ট কৰিছোঁ একদম মজা লাগছে হয় মজা আৰু ভালে খাব চাৰে 8টা বজাতে একদম এডভান্স হেপী নিউ ইয়াৰ 2026 বৰ্ষৰ তো 2025 তো গাইছ একদম মৰমৰ জুবিন দাক হেৰালোঁ আমি তো কিবা হয় আৰু বহুত কিবা কিবি হেৰাইছোঁ সৰু সৰু মানুহ তো আমাৰ ডাঙৰ মানুহ এজনকে হেৰাইছোঁ যাতে 2025 বৰ্ষত এইবাৰ বা কি হয় বা গাইছ নাজানো আৰু 2026 বৰ্ষত তো আশা কৰোঁ চবৰে যাতে ভালে ভালে যায় 2026 বৰ্ষটো তো সেই আশা থাকিল জয় জুবিন দা ভিডিঅ'টো মানে একদম বাৰম বুলি ভাবাই নাছিলোঁ মানে নাই আৰু মানে ইউটিউব চেনেলত মানে ভিডিঅ' আপলোড দি থাকিব লাগে মানে লং ভিডিঅ' মই সেইকাৰণে এনেকৈ বান্ধি দিলোঁ আৰু 5 মিনিট 9 মিনিট মানে সেনেকৈ যাব আৰু বান্ধি দিছোঁ তো আৰু 31 ডিচেম্বৰ বুলি লাষ্ট বুলি 2025 বৰ্ষৰ লাষ্ট ভিডিঅ' বুলি এনে এটা বান্ধি দিলোঁ আজি আৰু চিন থাকোঁ মানে স্মৃতি থাকোঁ এইটো এটা হৈ থাকোঁ আমি মানে একদম কলপাতত ভাত খাম গাহৰি আৰু কলপাত মজা লাগে এতিয়া খাই কিনে নাই কি কওঁ সেই একদম গাহৰি কেনে লাগছে তো গাইছ মোটামুটি খোৱা হ'লে একদম গাহৰি দি ভাত তো এতিয়া পাঠাৰ মাংস দি খাই আহিছোঁ মজা লাগছে তো গাইছ মই মানে গাহৰি খোৱাৰ পিছত আৰু পাঠাৰ মাংস দি ভাত খালোঁ মানে খাবই নোৱাৰিলোঁ আৰু গাহৰি খাওঁতে গাল তাৰ খৰচ হ'ল একদম মজাকৈ তো এয়া গাহৰিৰ আঞ্জা ৰৈ গৈছে অলপমান মাংস নাই কিন্তু গাইছ শেষ কৰি দিছে ইয়াতে মানে এনেই নৰ্মেল হিচাপে বনাই দিছিলোঁ মানে ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ বহুত দিন তো এনেই নৰ্মেল হিচাপে বনাই দিলোঁ আৰু 1 ডিচেম্বৰ বুলি তো ভিডিঅ'টো এইখিনিতে মানে মাতি দিলোঁ তো এডভান্স আৰু আকৌ এবাৰ হেপী নিউ ইয়াৰ তো গম পালে আগতে কৈছোঁ অলপ তো যি কি নহওক তো কালি ভিডিঅ' আহিব আৰু নাহিব আৰু নাজানো 1 তাৰিখে তো আজি 31 ডিচেম্বৰ দিনা ভিডিঅ'টো এইখিনি সামৰি মাৰি দিলোঁ কি হৈছে নাজানো আহিলেও বাদ দিয়ক গাইছ বাই হেপী নিউ ইয়াৰ এডভান্স বাই হেপী নিউ ইয়াৰ